ন্যায় দিয়া মানুহকেইজনে যেতিয়া উল্টা আকৌ খুলে আমাক ন্যায় দিয়ক। এতিয়া মই মানে ভুগিব নাই, কোনে কাক ন্যায় দিম? তাৰমানে বিশ্বাস কৰিব পৰা নাই, মানুহে ইমান বেয়া কৰিব পাৰে, ইমান জুবিনদাৰ মৃত্যু সম্পৰ্কে এজন শিক্ষিত মানুহৰ প্ৰশ্ন। অসমৰ প্ৰত্যেকজন মানুহে জানিব বিচাৰে জুবিনদাৰ মৃত্যু হ'ল, এই মৃত্যু কেনেকৈ হ'ল। ইয়াৰ লগতে অসমীয়া যুৱ মঞ্চই প্ৰশ্ন কৰিলে এই কালপ্ৰিট কেইটাক কেতিয়া ফাঁচি দিয়া হ'ব। এই সম্পূৰ্ণ প্ৰশ্ন উত্থাপন কৰিলে সাধাৰণ মানুহ আৰু সংগঠনৰ নেতাসকলে। চলক জানি লওক এই ভিডিঅ'টোৰ মাধ্যমত, তাৰ পিছত বিস্তাৰিত আলোচনা কৰিম ভিডিঅ'টোৰ শেষত। যদি আপুনি চেনেলটোত নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। জুবিন গাৰ্গৰ লগত যোনে পলিটিক্স কৰিব সিও মৰিব একুৰা জুইত হাতখন দি, যোনে অজানিতে হাতখন দিছে সিও মৰিব, আৰু যোনে জানি বুজি হাতখন দি পেলাই ভাবি আছে যে মই আহিবলগীয়া দিনত দাদাক লৈ পলিটিক্স কৰিম। এতিয়া বন্ধু, এইখন জুবিন যুগৰ দেশ, ইয়াতে ৰাজনীতি, তোমাৰ ৰাজনীতি নচলিব। নৱপ্ৰজন্ম লাগিলে ওলাই আহিব, নৱপ্ৰজন্মই লাগিলে ইলেকশ্যন খেলিব 26ত। নৱপ্ৰজন্মই জুবিন গাৰ্গৰ কলিজাটো লৈ শিক্ষিত যুৱক যুৱতী আহি পেলাই অসমখন চাব, এইখন সোণৰ অসম বনাম, জুবিন গাৰ্গৰ অসম বনাম। মোৰ বিশ্বাস খিলঞ্জীয়া অসমীয়াই বুকু ফিন্দাই পেলাই ভোট দিব 26ত। আৰু সেই প্ৰজন্ম লাগে, মই দলৰ নাম নকওঁ, কিন্তু অসমত যদি এনেকে চৰকাৰ থাকে, এনেকে যদি মানুহখিনি থাকে, অসমত সলনি হোৱাটো অনিবাৰ্য, কোনো ভগৱানে ৰখাব নোৱাৰে। উই নিড এ চেঞ্জ। এতিয়া ন্যায় দিয়া মানুহকেইজনে যেতিয়া উল্টা আকৌ খুলে আমাক ন্যায় দিয়ক। এতিয়া মই মানে ভুগিব নাই, কোনে কাক ন্যায় দিম? তাৰমানে ধৰা মই কালি যদি কোৰ্টত যাওঁ, গৈ জাজক কওঁ ইয়ৰ অনাৰ মোক ন্যায় দিয়ক, আৰু জাজে মোক উল্টা কৈছে মিষ্টাৰ গোস্বামী মোক ন্যায় দিয়ক। প্ৰথম কথা আমি চলিজনে জানিব লাগে জুবিন আমাৰ পৰা নাইকিয়া কেনেকে হ'ল। আমি গম পাইছো জুবিন ঢুকাল, কিন্তু ঢুকাল কেনেকে? আলবালখন বকিন থাকিব মামা, মামা নামৰ বস্তুটোৱে ধ্বংস কৰি দিছে দেই। আপুনি জুবিন ক্ষেত্ৰলৈ মদ খাই যাব নোৱাৰিব, মদৰ বটল ওলাইছে, ওলাব মদৰ বটল নালাগে, মদৰ বাল্টিও ওলাব। তাত আপোনাৰ কবলৈ কি দৰকাৰ? আপোনাৰ যদি ইমান হিম্মত আছে, আপোনাৰ যদি ইমান অকাত আছে, আপুনি নিউজ চেনেলৰ আগত চিঞৰিবলৈ কোনো প্ৰয়োজন নাই। আপুনি মদৰ দোকান বন্ধ কৰি দেখাওক। কান্দিয়ে থাকিলো, চব কেনেকে জানে মানুহে যে চব একে হৈছে, যোনটো মানুহৰ লগত যি হৈ গ'ল ঘটনা, চব একে হৈছে, ক'ব নোৱাৰো একো। দাদাক বহুত মিছ কৰিছো আজি। দাদা বিশ্বাস কৰিব পৰা নাই, মানুহে ইমান বেয়া কৰিব পাৰে, ইমান নিজ মানসিকতা কাৰোবাৰ যে আছে। এখন দুখন নহয়, 50-60খন পোষ্টাৰ গোটেই টেষ্ট কৰি দিছে। আমি দাদাহঁতৰ লগত লাগি 12:30 এটালৈকে পোষ্টাৰিং কৰিছো, ৰাতিয়ে দিনে 300-400 পোষ্টাৰিং কৰিছো। কিন্তু আজিলৈকে মানে আজি যিটো দেখা পাই মানে সঁচাকে কওঁ যে বহুত বেছি দুখী হৈছো। এনেকুৱা কৰিব নালাগিছে। যোনে কৰিছে আমাক সেই মানুহজন লাগিব, তেওঁ আহিব লাগিব, কেমেৰা পুলিচে যি কৰে, প্ৰশাসনে যি ব্যৱস্থা লৈ ল'ব, কিন্তু ৰাজহুৱাভাৱে তেওঁ ক্ষমা খুজিব লাগিব, তেওঁ শাস্তি পাব লাগিব। এইটোৰ কাৰণে তেওঁ শাস্তি পাবই লাগিব। আমি সকলোৱে আছো, আছেনে আপোনালোকে চবে? আমি সকলোৱে থানাৰ অফিচত যোনটো আমাৰ ৱালখন আছে তাতে আৰি মৃত্যু যিটো হৈছে, হত্যাকাণ্ড যিটো হৈছে, তাৰ যি বিচাৰ চলি আছে, তাৰ যি তদন্ত চলি আছে, এই তদন্তক লৈ মুঠেও সন্তুষ্ট নহয়। আৰু সেইকাৰণে চৰকাৰক ইয়াৰ পৰা সকীয়াই দিছো, স্পষ্ট বাকেৰে সকীয়াই দিছো, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সকীয়াই। আৰু এটা কথা, যিহেতু মুখ্যমন্ত্ৰীয়ে এটা স্পষ্ট ধাৰণা এটা দি দিছে যে মোৰ কোনো সম্পৰ্ক নাই। প্ৰথম কথাটো যে প্ৰাইডিছ এণ্টাৰটেইনমেণ্ট লিমিটেডৰ পৰা আদি কৰি ৰিনিকি ভূঞা গল্ডেন ফেটছৰ দৰে এটা কোম্পানী যি মুগাৰ ব্যৱসায়ৰ লগত জড়িত, ফেশ্বন শ্ব' নৰ্থ ইষ্ট ফেষ্টিভেলত যি ছিংগাপুৰত হৈছে, তাত ৰিনিকি ভূঞা ফেশ্বন শ্ব' চলি আছে। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো নৰ্থ ইষ্ট ফেষ্টিভেল বন্ধ নহ'ল। এইটো কেনেকুৱা ধৰণৰ কমোডিটি ব্যৱস্থাৰ কথা? এইটো এটা পুঁজিবাদী ব্যৱস্থাৰ কথা। কমৰেড জুবিন দাই যেতিয়া কৈছিল যে সাধাৰণভাৱে যেতিয়া তেওঁ কৈছিল যে মানুহৰ কথা চিন্তা কৰিব লাগে, যদি মৃত্যুৰ পিছত নৰ্থ ইষ্ট ফেষ্টিভেল তেওঁলোকে চলাই আছে, ৰিনিকি ভূঞা ফেশ্বন শ্ব' তাত চলি থাকিব পাৰে, তেন্তে মই বুকুত ডাঠ কৰি ক'ম, তেন্তে প্ৰাইডিছ এণ্টাৰটেইনমেণ্ট লিমিটেডৰ লগত চামকানু মহন্তৰ যি ট্ৰাষ্ট আছে, কালচাৰেল ট্ৰাষ্ট আছে, তাৰ তদন্ত হওক, সকলো তদন্ত হওক, তেওঁলোকৰ কলা বগা টকাৰ তদন্ত হওক, আচলতে কি তেওঁলোকৰ লগত সম্পৰ্ক আছে সেইসমূহ তদন্ত হওক। স্পষ্টভাৱে আমি কৈছো আমি এটা সাধাৰণ ছাত্ৰ ছাত্ৰী, কিন্তু আজিৰ পৰহি যদি আমি সঁচা কথা কোৱাৰ বাবে কাইলৈ যদি জেললৈ লৈ যায় আমি যাবলৈ সাজু আছো। কিন্তু ৰিনিকি ভূঞাৰ যি গল্ডেন থ্ৰেডছ অফ ইণ্ডিয়া বা এই গল্ডেন থ্ৰেড যি মুগাৰ যি পুঁজিবাদী ব্যৱসায়, সেই ব্যৱসায়ৰ লগত চামকানু মহন্তৰ বহুত এটা দীঘলীয়া সম্পৰ্ক আছে। আৰু তেওঁলোকে যদি ফেশ্বন শ্ব' আজি নৰ্থ ইষ্ট ফেষ্টিভেলত ইমান দিনে কৰি আছে, বা প্ৰতিটো ফেষ্টিভেলে ৰিনিকি ভূঞাক আমি দেখিবলৈ পাওঁ, তেনে কি যুক্তিত হিমন্ত বিশ্ব শৰ্মাই ক'ব পাৰে যে তাত তেওঁলোকৰ কোনো সম্পৰ্কতা নাই? তেন্তে স্পষ্টৰূপে তেওঁ এইখিনি কথাটো স্পষ্টতা প্ৰদান কৰক। এতিয়া তেওঁলোকে টুইটাৰ আমি ছচিয়েল মিডিয়া বুজি পাওঁ, টুইটাৰ তেওঁ ফটো ডিলিট কৰিছে, টুইটাৰ নেৰেটিভ চেঞ্জ কৰিছে, বাৰে প্ৰতি নেৰেটিভ চেঞ্জ কৰা হৈছে। নেৰেটিভ যেতিয়া চেঞ্জ হৈ আছে, বিজেপিৰ IT চেলে যেতিয়া বাৰে প্ৰতি নেৰেটিভ চেঞ্জ কৰিছে, আমি যেন জানো যে আমি কি কৰিব লাগে। আমি জানো যে নেৰেটিভ তেওঁলোকে চেঞ্জ কৰি আছে। ছচিয়েল মিডিয়া আমাৰ শক্তি হয়।
এটা যেতিয়া টুইটাৰ ষ্টৰ্ম আমি আহিছো তেতিয়া কথাটো হৈছে যে নেৰেটিভ বাৰে প্ৰতি আপোনালোকক চেঞ্জ কৰিছে, আমাক চাৰ্ভিলেঞ্চ দিছে, আমাক জেললৈ নিব, কিন্তু কথাটো হৈছে আপোনালোকৰ তাত দুখ আছে কাৰণে আমাক বাৰে প্ৰতি ক্ষিপ্ৰতাৰে আপোনালোকে কামখিনি কৰিব বিচাৰিছে। মূল কথাটো হৈছে যে তদন্ত হওক, তদন্ত কেৱল শ্যামকানু মহন্ত বা এই মহন্তৰ দৰে এই সিদ্ধাৰ্থ শৰ্মাৰ দৰে বনিয়াসকলে নহয়, এই শ্যামকানু মহন্তৰ লগত জড়িত সেই তামাম সেই নেক্সাছটোৰ হওক, তামাম সেই চৰকাৰী নেক্সাছটো হওক, যে চৰকাৰী নেক্সাছটোৱে অসমৰ ফিল্ম ইণ্ডাষ্ট্ৰী বা অসমৰ জুবিন গাৰ্গৰ দৰে এটা হত্যাত খুলি খাই এই এটা দশক দুটা দশকে তেওঁলোকক ধ্বংস কৰি পেলালে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া তেওঁ পলিটিকেল ইছ্যুত লৈ পেলাই কামবিলাক কৰিছে। যিটো জেল হিচাপত যিটো আছে কোনো জেল হিচাপত নাই, ফুল প্ৰটেকশ্যন আছে, খাই লৈ আছে, কিবা আছে, এতিয়া আমিতো দেখা নাই। কিন্তু এতিয়া থাকিল ইলেকশ্যনৰ কথা। ইলেকশ্যনৰ কাৰণে তেখেতে এই বস্তু আগুৱাব দিয়া নাই, মই ভাবোঁ দেই, বেলেগৰটো নাজানো, মই নিজে ভাবোঁ যে পলিটিকেলি বস্তুবিলাক কামবিলাক হৈ আছে। মহাশূন্যতাই বিৰাজ কৰিছে প্ৰত্যেকজন মানুহৰ ভিতৰত, প্ৰত্যেকজন মানুহৰ। মই গলিতা বুলি মাতিছিলোঁ, তেওঁৰ ভনীয়েকৰ লগত জংকীৰ লগত মোৰ খুব ঘনিষ্ঠ আছিলে। এনেধৰণে ইমান অকল্পনীয়ভাৱে হেৰাই যাব বুলি কেতিয়াও কল্পনাও কৰা নাছিলোঁ আমি। সুস্থতাৰ সময়তো তেওঁ বহুত সময়ত জীৱন যুঁজি তেওঁক আমাৰ ওচৰলৈ ঘূৰি আহিছিলে, কিন্তু এনেধৰণে এখন বাহিৰৰ দেশত গৈ তেওঁ আমাৰ মাজৰ পৰা হেৰাই যাব, তাই ডাঙৰ ৰহস্য হৈ আছে আমাৰ কাৰণে। এটা ভাল খবৰ আশা কৰিছিলে, কিন্তু সেই ভাল খবৰ আজি 40টা দিন গলি গ'ল, কিন্তু আপুনি কোনো ধৰণৰ ভাল খবৰ দিব নোৱাৰিলে। আমি আজি অসমীয়া জনগণৰ পৰা সুধিব বিচাৰিছো যে এই কালপিতকেইটা কেতিয়া ফাঁচি দিব, আৰু আমি কিমান ৰম জুবিনৰ কাৰণে আমি কিমান ৰম। জুবিনৰ ক্ষেত্ৰত ন্যায়ৰ ক্ষেত্ৰত যদি আমি মাত পাতিব লাগে, আপুনি যদি কোনোবাই যদি ৰঙা চকুটো খুৱাই, কোনোবাই যদি ভাবে জেলত দিম, কোনোবাই যদি ভাবে ফাঁচি দিম, কোনোবাই যদি ভাবে গুলি মাৰিম, আমি প্ৰস্তুত আছো। অসমীয়া যুৱ মঞ্চ আমি প্ৰস্তুত আছো জেল যাবলৈ, আপোনাৰ গুলি